29 অক্টোবৰ তাৰিখে গুৰেশ্বৰ মহাবিদ্যালয়ত যি ছাত্ৰ একতাৰ নিৰ্বাচন হৈ গ'ল তাতে সিদিনা বিভিন্ন ধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ সৃষ্টি হৈছিল। এই ঘটনাটো কেনেকৈ সৃষ্টি হ'ল, বিশেষকৈ আমাৰ কেইজনমান ছাত্ৰক মানে কি এই ঘটনাটোৰ লগত মানে জড়িত হয় হিচাপে মানে কি কলেজ কৰ্তৃপক্ষই এনেকৈ কেইজনমান ল'ৰাৰ ওপৰত মানে প্ৰেছাৰটো দিছে যে কোন এনেকুৱা কৰিছে বা অপ্ৰীতিকৰ ঘটনাৰ সৃষ্টি কৰিছে, কেইজনমান ল'ৰাক দোষটো দিছে। মানে কি তাৰ এই সিদিনা ইলেকশ্যনৰ দিনা মূল ঘটনা মানে মূল উদ্দেশ্যটো কি, কাৰ কাৰণে এই কলেজ ইলেকশ্যনখন মানে হেৰি হৈ গ'ল, কলেজ ইলেকশ্যনখনত কি হৈছিল, এই কথাখিনি কলেজ কৰ্তৃপক্ষই মানে কি বিচাৰ নকৰিলে। আমাৰ যিজনী ছোৱালীয়ে ভোট গ্ৰহণ কৰিছিল, মানে এবাৰ তাৰ ভোটটো দি গৈছে, তাৰপিছত নেক্সট আকৌ বেলেগৰ এখন আইডেণ্টিটি আনি কিনে আকৌ ছোৱালীজনী ভোটটো মানে ভোট গ্ৰহণ কৰিব দিছে। যে কৈছে যে ছোৱালীজনীয়ে কৈছে যে আগতো ছোৱালীজনীক যিজনে ভোটটো দিব দিছিল মানে সেইজনে কৈছে বোলে আগতেও এনেকুৱা হয়, মানে কি তুমি ভোটটো দি আহা একো নহয়। মানে সেই কথাটোৰ পৰা মানে কি কলেজত বিভিন্ন ধৰণৰ সৃষ্টি হয়। তাৰপিছত আমি গুৰেশ্বৰ তাৰ 3 নৱেম্বৰ ছোৱালীজনী আহি আমাৰ অধ্যক্ষ প্ৰিন্সিপালৰ ওচৰত মানে ছোৱালীজনী নিজে আহি যিটো ভুল আছিল সেইটো ভুলটো স্বীকাৰ কৰে। কোনে তেখেতক এনেকুৱা কাম কৰিব দিছিল বা কোনে কি কৈছিল গোটেইখিনি মানে কি প্ৰিন্সিপালৰ ওচৰত আমি প্ৰিন্সিপালৰ 2 দিন আমি মানে ছোৱালীজনী যিখিনি হেৰি কৰিছিল তাৰ কাৰণে এখন লিখিতভাৱে ছোৱালীজনী প্ৰিন্সিপালৰ ওচৰত দিছিল। কিন্তু আমি ষ্টুডেণ্টে প্ৰিন্সিপালক এই সন্দৰ্ভত বিচাৰ কৰিবৰ কাৰণে আমি 5 দিন সময় দিছিলোঁ। কিন্তু এতিয়ালৈকে কলেজ কৰ্তৃপক্ষই যিজন অভিযুক্ত সেইজন অভিযুক্তক কোনো ধৰণৰ শাস্তি বা কোনো ধৰণৰ একো পদক্ষেপ লোৱা নাই। দোষীক মানে কি কলেজ কৰ্তৃপক্ষৰ ৰক্ষণাবেক্ষণ দিছে, তাৰ উদ্দেশ্য কি আমি এইটো কথা বুজি পোৱা নাই। কিন্তু এতিয়ালৈকে কলেজ কৰ্তৃপক্ষই মানে কোনো ধৰণৰ মানে কি যিজনৰ কাৰণে এই ইলেকশ্যনটো ইমান দিন পিছুৱাই গ'ল, ইমান কলেজখনৰ হেৰি হ'ল, এই মেইন যিজন আমি দোষীজনক আমি কলেজ কৰ্তৃপক্ষক চিনাকি কৰি দিয়াৰ পিছত কলেজ কৰ্তৃপক্ষই কোনো ধৰণৰ ভূমিকা গ্ৰহণ কৰা নাই। আমাৰ মেইন উদ্দেশ্য আজি এইখিনিয়ে কলেজ কৰ্তৃপক্ষই কলেজত যি হেৰিটো হৈ গ'ল মানে দোষীজনক আমাৰ প্ৰিন্সিপালে আমি আজি 2 ঘণ্টা সময় দিম, 3টালৈকে ৰখিম, আজি 3টা বজালৈকে ৰখিম। 3টা বজাৰ আগত আমাক এটা লিখিতভাৱে প্ৰিন্সিপালক প্ৰতিশ্ৰুতি দিব লাগিব। তাৰপিছত যদি এনেকুৱা ধৰণৰ হয় তেতিয়ালৈকে আমি হ'ব দিম। যদি গুৰুত্ব নিদিয়ে আমি কিন্তু আন্দোলন কৰিছিলোঁ। ভাওনা আছে, আছে, বেংগলী ফেডাৰেশ্যন আছে, গুৰেশ্বৰ মহাবিদ্যালয়ৰ বিশেষজ্ঞ আছে আৰু GSU আছে। ছোৱালীজনীক আমাৰ কলেজৰ GS ৰুণিত বড়োৱে ভৰ্তি কৰিছিল। ৰুণিত বড়ো মানে ছোৱালীজনীক কৈছিল যে ভৰ্তি দি আহা একো নহয়, আমাৰ কলেজৰে GS গুৰেশ্বৰ মহাবিদ্যালয়ৰ। যোৱা 29 অক্টোবৰ তাৰিখে আমাৰ গুৰেশ্বৰ মহাবিদ্যালয়ত ভোট গ্ৰহণ হৈ আধাতে মানে কি আমাৰ প্ৰব্লেম এটা দেখা দিছে। এই প্ৰব্লেমটোক লৈ কিনে আমাৰ কিছুমান ষ্টুডেণ্ট বা প্ৰায় ষ্টুডেণ্টে এটা সৃষ্টি কৰিছিল। এই সৃষ্টি কৰাৰ মূল কাৰণ হৈছে আমাৰ গুৰেশ্বৰ কলেজৰ তেওঁ নিজে কৈছে বোলে নিজ হাতেৰে তেওঁ এখন আইডেণ্টি কাৰ্ড দিছে বেলেগ এটা ছোৱালী, যোনটো ছোৱালীক দিছিলে তেওঁ আগতে মানে কি ভোটটো দি আহিছে। ভোটটো দি অহাৰ পিছত তাক আকৌ পঠাইছে GSে কৈছে কি তুমি এইখন কাৰ্ড লৈ যোৱা, ভোটটো দি আহা একো নহয়, তাৰে যদি কিবা হয় আমি আছোঁ। GSে GSৰ নাম ৰুণিত বড়ো নিজে কৈছে। ছোৱালীটোৱে প্ৰিন্সিপালৰ আগত এইখিনি কথা সাক্ষাৎ দিওঁতে প্ৰিন্সিপালে আমি কিবা এটা শাস্তি দিম। কিন্তু এতিয়ালৈকে আমি দেখিছোঁ ইয়াৰ ওপৰত কোনো ভূমিকা গ্ৰহণ কৰাই নাই প্ৰিন্সিপালে। প্ৰিন্সিপালক আমি 5 দিন সময়ো দিছিলোঁ, কিন্তু প্ৰিন্সিপালে একো ভূমিকা গ্ৰহণ কৰা নাই এতিয়ালৈকে। আমাৰ লগত সমৰ্থিত পাৰ্টি আছে SFI, কৰ্ণীয়া ছাত্ৰ সন্থা আৰু BSU আৰু আমাৰ আছু। প্ৰিন্সিপালক কোৱা হৈছে কি যদিহে একো গুৰুত্ব নলয় তেতিয়াহ'লে আমাৰ কালি নিৰ্বাচন আছে আকৌ 10 নৱেম্বৰত। প্ৰিন্সিপালে ইয়াৰ ওপৰত কোনো গুৰুত্ব আৰোপ কৰা নাই বৰ্তমান। আমি এইটো যদি একো নকৰে তেওঁ আমি তীব্ৰ আন্দোলন কৰি থাকিম। সিদিনা মানে ছোৱালী এজনে মানে ভোটটো মানে দুবাৰ ডাবল কৰিছে, এতিয়ালৈকে কিবা কৰা নাই প্ৰিন্সিপালে।
একো গুৰুত্ব লোৱা নাই। 29 ছেপ্টেম্বৰ মানে ইদিনা হৈছিলে তাৰ কাৰণে আমি এইটো GSA কৰিছে। তো মানে নিজে ছোৱালী আহি কিনে ষ্টেটমেণ্ট প্ৰেছ পেলাই এতিয়াও একো কৰা নাই। এইটো এতিয়া ধাৰণা দিম আৰু যদি একো আছোঁ আছে আমাৰ নহয় ছাৰ হেৰি ইউজ যোনে কৰিব দিছে তাকো হেৰি কৰিব লাগে।